কালিলৈ উৰুকাৰ তাৰপিছত আৰু আমাৰ পিঠাপনা বনাবলৈ নাথাকে নহয়নে লৈ আহিছোঁ গুড়ৰ এটা খুব সুন্দৰ পিঠা যিটো বৰ পিঠা আৰু নিমখীয়া পিঠা তাৰপিছত আনটো হৈছে চেৱাত দিয়া ভাত আমি সহজতে 1.5 কেজি মান চাউল কেনেকৈ একদম তৎক্ষণাত বনাব পাৰি 15 মিনিট মান সময় আমাক দৰকাৰ হয় চেৱাত দিয়া ভাত আৰু সেই ৰেচিপিটো লৈ আহিছোঁ আপোনালোকে ভাল পাব প্ৰথমৰ পৰা ভিডিঅ'টো শেষলৈকে ভালকৈ চাই যাব এতিয়া দেখিছে প্ৰথমতে আমি গুড় পিঠাটোৰ কাৰণে লৈছোঁ মই বৰা চাউলৰ পিঠাগুড়ি 2 বাটি আপোনালোকে বজাৰৰ কিনাও হওক বা নতুবা ঢেঁকীত খুন্দা হওক মিক্সিত খুন্দা হওক যিটো কোনো ল'ব পাৰে আৰু হালি চাউলৰ পিঠাগুড়ি মই আধা বাটি দি দিলোঁ গুড়ৰ পৰিমাণটো আপোনালোকে দুগুণ বৃদ্ধি কৰিব পাৰে মই কিন্তু কমকৈ দিছোঁ যিহেতু যাৰ কাৰণে বনাইছোঁ আমাৰ সৰু সন্তান মিতুৰ কাৰণে হি অকমান মিঠাটো কম খায় আৰু সেইখিনি উতলিবলৈ দিলোঁ তাৰ পিছত এয়া দেখিছে নিমখীয়া পিঠা বনাবৰ কাৰণে এবাটি মই ললোঁ বৰা চাউলৰ পিঠাগুড়ি আৰু হাতৰ তলুৱাৰে দুমুঠি ললোঁ মই হালি চাউলৰ পিঠাগুড়ি তাৰ পিছত গুড়খিনি মই 3টা মান উতলনাইছোঁ গুড়খিনি ধুনীয়াকৈ গলি গ'ল আৰু গুড়ৰ এটা গোন্ধ ওলাই যে আৰু সেই গোন্ধটো ওলোৱালৈকে অকমান উতলাই ললোঁ তাৰ পিছত ঠাণ্ডা হ'বলৈ দিলোঁ আৰু এইফালে কলা নিমখ অলপ ছটিয়াই দিছোঁ জোখমতে আৰু অলপ চফগুড়ি দিছোঁ আপোনালোকে চফো দিব পাৰে কলা জিৰাও দিব পাৰে হানি লোৱাৰ পিছত ঠাণ্ডা পানীৰে এইখিনি হানি লওঁ নিমখীয়া পিঠাটো এনেদৰে বনালে খাই খুবেই সুস্বাদু হয় আৰু ভালো লাগে নহয়নে আৰু দেখিছে মই 3 টেবুল চামুচ প্ৰথমতে পানী দিলোঁ তাৰ পিছত আৰু 2 টেবুল চামুচ মান দি চাইছোঁ কমকৈ পানী দি চাব লাগে নহলে বেছি পানী হৈ গলেও দিগদাৰ হয় যদি পিঠা থাকে তেতিয়াহলে আপোনালোকে পিঠা দি মিলাই ল'ব পাৰে পিঠা নাথাকিলেতো দিগদাৰে হ'ব মুঠতে আধা কাপতকৈ অকণমানহে কম পানী দৰকাৰ হৈছে আৰু এনেদৰে এইখিনি হানি ললোঁ এইটো জোখত আপোনালোকে নিশ্চয় ধৰিব পাৰিছে একেবাৰে ঢিলাও নহয় আৰু একেবাৰে টানো নহয় অকমান পেলপেলিয়া নিচিনা অৱস্থাত এনেদৰে দিলে সসপেনটোত যাতে বাগৰি যোৱা নিচিনা হয় তেনেকৈ দিব তাৰ পিছত গুড়ৰ পিঠাটো ঠিক একে পদ্ধতিৰে আমি হানি লম আৰু কিমানখিনি লাগে আমি গুড় 1 কাপ পানীত উতলাই লৈছিলোঁ আপোনালোকে নিশ্চয় মন কৰিছিলে আৰু যিসকলে মিঠা খাই মই পুনৰ কৈ দিছোঁ আপোনালোকে গুড়টো দুগুণ বৃদ্ধি কৰিব তেতিয়া বেছি ৰঙচুৱা হয় পিঠাটো আৰু এনেদৰে মঠি ললোঁ ভালদৰে মঠি ল'ব এই যে যিখিনি আমি নিমখীয়া পিঠা হানিছিলোঁ সেইখিনি দেখিছে খুব জোখটো সঠিক হয় আৰু এনেদৰে মই টেমাত ভৰাই থৈ দিওঁ আৰু টেমাত ভৰাই যেতিয়া দৰকাৰ হয় মই তেতিয়া এসপ্তাহ মান এনেদৰে টেমাত ভৰাই ফ্ৰিজত আপোনালোকে থৈ দিব পাৰে ঠাণ্ডা দিনত আৰু গৰম গৰম বনাই খাবলৈ এইটো পিঠা সমান জুতি সাগে নুলাব নহয়নে আৰু এনেদৰে থৈ দিলোঁ আৰু আজি ৰাতিপুৱা বনাইছিলোঁ মই 5টা বজাত আৰম্ভ কৰিছিলোঁ তাৰ পিছত দেখিছে চেৱাত দিয়া ভাতৰ বনাবৰ কাৰণে মই এনেদৰে এটা মমো ষ্টেণ্ড লৈ লৈছিলোঁ আৰু চাউলখিনি ৰাতিটো তিয়াই থৈছিলোঁ তাৰ পিছত 15 মিনিট মান সময় মই এনেদৰে টুকি ৰাখিলোঁ তাৰ পিছত টুকি ৰখাৰ পিছত এনেদৰে তলত মমো ষ্টেণ্ডৰ তলটোত পানী দিছোঁ এটা উতলাই লোৱা গৰম পানী আৰু এনেদৰে য'ত মমো পাতো তাত দি দিছোঁ চাউল আৰু এটা খাপ পাতিলোঁ তাতো এনেদৰে চাউল দি দিছোঁ মুঠতে মই 3টা খাপত মই 1.5 কেজি চাউল লৈছিলোঁ আৰু 1.5 কেজি চাউল এনেদৰে মমো ষ্টেণ্ডতে পাতি দিলোঁ 3টা খাপত তেনেদৰে দিলোঁ মাত্ৰ 15 বা 20 মিনিট সময়হে দৰকাৰ হয় ইফালে কেৰাহীখনত মিঠাতেল দি থৈছোঁ আপোনালোকে যদি সৰকৈ দিয়ে সৰকৈ দিব পাৰে মই কম পৰিমাণতে মিঠাতেল দি লৈ লৈছোঁ প্ৰথমতে একেবাৰে উতলাই ললোঁ তেলখিনি তাৰ পিছত অকণমান একেবাৰে গেছটো কমাই থৈছিলোঁ আৰু ঠাণ্ডা হোৱাৰ পিছত এনেদৰে দি দিলোঁ আৰু নিমখীয়া পিঠাটো আপোনালোকে এনেদৰে নিশ্চয় প্ৰত্যেকই বনায় তথাপিতো এনেদৰেও এবাৰ বনাই খাবচোন চফ আৰু কলা নিমখ দিলে ইমানে ভাল হয় খাবলৈ আৰু হজমো বৃদ্ধি হয় এতিয়া এইকেইটা লুটিয়াই দিছোঁ যিমান পাৰে হেঁচি দিব আসলে যিমান পাৰে আমি হেঁচি দিলে কি হয় নহলে পিঠাটো ফুটি অহা সম্ভাৱনা থাকে কিন্তু এনেদৰে হেঁচি দিলে পিঠাটো ফুটি নাহে এতিয়া দেখিছে আপোনালোকে পিঠাকেইটা খুব ধুনীয়া হৈছে ফুলি অহা নিচিনা হৈছে সাধাৰণতে নিমখীয়া পিঠা নুফুলে আপোনালোকে যদি হেঁচি দিয়ে তেতিয়াহলে পিঠাকেইটা আপোনালোকে ৰংটো দেখিয়ে ধৰিব পাৰিছে নিশ্চয় খুব ভাল হৈছে বুলি এনেদৰে এবাৰ বিহুত বনাই খাব কালিলৈতো উৰুকাই হয় কাইলৈ দিনটোহে বনাব নহয়নে তাৰ পিছত এফালে দেখিছে পিঠাকেইটা হ'ল মানে আৰু এফালে আপোনালোকে দেখিছে 15 বা 20 মিনিট সময় নালাগে চেৱা দিয়া ভাতৰ প্ৰথম বাটিটোত দেখিছে কিমান ধুনীয়াকৈ সিজিল আৰু হেয়া
আৰু শেষত মই এই তলটোত অকণমান চাউলৰ পৰিমাণটো বেছিকৈ দিছিলোঁ কিমান ধুনীয়া হৈছে আপোনালোকে সহজতে এনেদৰে কৰিব পাৰিব এতিয়া মই দুটা ৰেচিপি দেখালোঁ আৰু মাংস অকণমানো বনাইছিলোঁ লোকেল মুৰ্গী আৰু খদৰ কোবৰ কাৰণে মই কুকাৰতে পাতিছিলোঁ তাৰপিছত এতিয়া দেখিছে এনেদৰে বৰপিঠা যিটো মিঠা বৰপিঠাটো মই এতিয়া আপোনালোকক পদ্ধতিটো একদম সহজভাৱে দেখুৱাই দিম যিটো আপোনালোকে ভাল পাব মাত্ৰ দুটা বস্তু লৈছোঁ আপোনালোকে নিশ্চয় মন কৰিছিলে গুড় আৰু পিঠাগুড়ি এতিয়া দেখিছে এটা লুটিয়াই দিয়া পিছত তেলত আমি দিয়াৰ লগে লগে লুটিয়াই দিওঁ আৰু লুটিয়াই দিয়া ফালে আমি এনেধৰণে সেইটো কেঁচা নিচিনাই হৈ থাকে তেতিয়া আমি হেঁচি দিব লাগে যিমানেই হেঁচি দিব আপোনালোকে একদম ফুলা লুচিখনৰ দৰে হৈ আহে আৰু এই পিঠাটো টান নহয় আপোনালোকে 3 দিন 4 দিনলৈকে থব পাৰিব কিন্তু থওঁতে আপোনালোকে কলপাত পাৰি থব আৰু বিশেষকৈ মই টেমাত এই কাৰণে ভৰাই থওঁ যেতিয়াই আলহী আহে মই তেতিয়াহে এনেদৰে গৰম গৰম ফুলা ফুলা ধৰণে বনাই দিওঁ আৰু এইটো পিছে গৰম গৰম কৰিহে খাই ভাল লাগে আৰু কিছুমানে কিন্তু ঠাণ্ডা কৰিও খাই ভাল পায় আপোনালোকে পিঠাটো নিশ্চয় মন কৰিলে কি সুন্দৰ হয় ৰংটো কম গুড় দিয়াৰ কাৰণে হিমান ৰঙচুৱা হয় এনেদৰে মাত্ৰ এটা লাৰু ল'ব একো কৰিব নালাগে হাতত চেপেটা কৰিবও নালাগে এতিয়া দেখিছে তলফালে মাত্ৰ অকমান ৰঙচুৱা হোৱাৰ লগে লগে হিটু সাইডৰ আমি লুটিয়াই দিলোঁ তাৰ লগে লগে এনেদৰে হেঁচি দিব যিমানে হেঁচিব আপোনালোকে মন কৰিছেনে লাহে লাহে পিঠাটো লুচিৰ দৰে ফুলি আহে এইবাৰ বিহুত আপোনালোকে এনেদৰে তৈয়াৰ কৰি খাওক ভাল পাব আৰু এই দুবিধ পিঠা সঁচাকৈ আমাৰ শৰীৰৰ কাৰণেও ভাল ইয়াত আপোনালোকে বিশেষ একো দিব নালাগে বেকিং বা সোডা আমি একো ব্যৱহাৰ নকৰোঁ গুড় আৰু পিঠাগুড়ি আপোনালোকে নিশ্চয় ভালেই দেখিছে নহয়নে খুব সুন্দৰ হয় আৰু পাতলীয়া ধৰণৰ হয় তাৰপিছত এইখিনি টোপোলা কৰি লৈ মই 9টা বজাতে সৰুটো ল'ৰাক দিবৰ কাৰণে যোৰহাটলৈ গ'লোঁ এইবিলাক পিঠা পনাৰ পৰা চেৱাত দিয়া ভাত মাংস সকলোখিনি বান্ধি লৈ গ'লোঁ আচলতে বিশেষকৈ সন্তানজনী ঘৰত নাথাকে বিহু নালাগে আৰু সিহঁতৰ কাৰণেহে আচলতে তৈয়াৰ কৰিবলৈ মন যায় ৰাতিপুৱাই পটাপট তৈয়াৰ কৰিলোঁ আৰু এইবিলাক বস্তু লৈ গৈছোঁ আজি আপোনালোকক বেছি দিগদাৰ নকৰোঁ প্ৰতিজন ভিউৱাজলৈ উৰুকাৰ শুভেচ্ছা থাকিল ধন্যবাদ